বিপদত জনপ্ৰিয় ইউটিউবাৰ ধ্ৰুৱৰাঠী। জনপ্ৰিয় ইউটিউবাৰ ধ্ৰুৱৰাঠীৰ বিৰুদ্ধে সমন জাৰি আদালতৰ। চৰকাৰৰ কেতবোৰ নীতিৰ বিৰুদ্ধে ভিডিঅ' প্ৰস্তুত কৰি চৰ্চালৈ অহা ইউটিউবাৰগৰাকীৰ সন্মুখত এইবাৰ নতুন বিপদ। ধ্ৰুৱৰাঠীৰ বিৰুদ্ধে জাৰি কৰা হৈছে সমন। দিল্লীৰ এখন আদালতে ধ্ৰুৱৰাঠীৰ বিৰুদ্ধে সমন জাৰি কৰিছে। বিজেপি নেতা সুৰেশ নখুৱাই ধ্ৰুৱৰাঠীৰ বিৰুদ্ধে হিংসাত্মক আৰু অপমানজনক দলৰ অভিযোগত মানহানিৰ গোচৰ ৰুজু কৰিছে। লাইভলৰ এক প্ৰতিবেদন অনুসৰি নখুৱাই ধ্ৰুৱৰাঠীৰ বিৰুদ্ধে চাইবাৰ স্পেচৰ ওপৰত মানহানিৰ গোচৰ ৰুজু কৰিছে। আদালতে ধ্ৰুৱৰাঠীৰ পৰা 20 লাখ টকাৰ ক্ষতিপূৰণ বিচাৰিছে। এই গোচৰটোৰ শুনানি 6 আগষ্টত অনুষ্ঠিত হ'ব। বাৰেন বেঞ্চৰ প্ৰতিবেদন অনুসৰি দিল্লীৰ সাকেত আদালতে 19 জুলাইত হাজিৰ হ'বলৈ ধ্ৰুৱৰাঠীক সমন জাৰি কৰিছে। মহাৰাষ্ট্ৰ নোডেল চাইবাৰ পুলিচে তেওঁৰ বিৰুদ্ধে এটা পেৰডি একাউণ্টৰ দ্বাৰা কৰা এটা টুইটৰ সন্দৰ্ভত গোচৰ ৰুজু কৰাৰ পাছত এই সমন জাৰি কৰা হৈছে। গোচৰটো লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ জীয়ৰী সম্পৰ্কে ভুল তথ্য প্ৰচাৰৰ সৈতে সম্পৰ্কিত আছিল। মহাৰাষ্ট্ৰ চাইবাৰ বিভাগৰ মতে এক্সত দাবী কৰা হৈছিল যে ওম বিৰলাৰ জীয়েকে পৰীক্ষা নিদিয়াকৈ UPSC পৰীক্ষাত উত্তীৰ্ণ হৈছিল। অৱশ্যে একাউণ্টৰ বায়'ত লিখা আছিল যে সেইটো এটা পেৰডি একাউণ্ট। ৰাঠীৰ মূল একাউণ্টটোৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই। নিউজ ডেস্ক ৰিপৰ্ট দৈনিক অসম।